সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' ব্লগ যি বুলি কয় অন্য এটা ভিডিঅ'লৈ। আজি ধুনীয়াকৈ একদম গামোচা চামোচা লৈ আছোঁ। এয়া কাৰণটো হৈছে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথি, সেইকাৰণে আজি তিথি পাতিছোঁ। লগতে ভাবিছোঁ আপোনালোককো দেখাওঁ, দুদিনমান ব্লগ দিয়া হোৱাও নাই, সেইকাৰণে দেখাওঁ বুলি ভাবিলোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই এইখিনি বুট মগুখিনি ধুই লওঁ, ধুই পিনি আপোনালোকক দেখাই আছোঁ। ধুই বুট মগুখিনি মই বাহিৰতে দিছোঁ। ধুনীয়াকৈ এয়া ভাগৱত দেউতাই ৰেডি কৰি থৈছে এনেকৈ। তাৰপিছত এইখিনি মগুখিনি, ফল মূল, ধূপ পইচা, চাকি বন্তি জ্বলাব। ইয়াতো পাণ তামোল আছে, শৰাই কুঁহিয়াৰ আকৌ আমাৰ ঘৰৰ দেই। তাৰপাছত এয়া কলপাত, এইখিনি যোগাৰ হৈছে, আৰু অলপ যোগাৰ কৰিবলৈ আছে। আপোনালোকে এইটো নাচপতি দেখিছেনে বাৰু? দেখাইছোঁ দেই। এই নাচপতি চব কিমান ডাঙৰ। দেউতাই কোৱা মতে এইটো হেনো কাশ্মীৰৰ আপেলৰ নাম হৈছে, কিন্তু এইটো হেনো কাশ্মীৰৰ নাচপতি হয়। আপোনালোকে এনেকুৱা নাচপতি দেখিছেনে জনাবচোন। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। মোৰ এটা ফোন আহিছে, ফোনটো ৰিচিভ কৰি লওঁ, তাৰপিছত আপোনালোকক আৰু ভিডিঅ'টো লগ পাই আছোঁ। এজন ভকত আহিলে, ভকতজনৰ কাৰণে মই অকণমান চাহ বাকি লওঁ। বেছি ভকত নাহে বাৰু, দুজনে ভকত মানে কি আৰু আমাৰ ওচৰৰে বৰ্তাৰ কাৰণে মই মানে আজি ভকত আৰু ভকতৰ কাৰণে মই এয়া কাঁহৰ বাতিত ধুনীয়াকৈ লাল চাহ আৰু এয়া বুন্দিয়া, এয়া ভুজিয়া, এয়া বুন্দিয়া, আৰু এইখিনি কণী জহা চাউলৰ পায়স হয়। মই এটা ভিডিঅ'ত দেখাইছিলোঁ, ৰক্ষাবন্ধন স্পেচিয়েল ব্লগ বুলি এটা দিছিলোঁ, তাত মই দেখাইছিলোঁ কেনেকৈ বনাইছিলোঁ। আজিও এইটো বনাইছে, মায়ে বনাইছে, কণী জহা চাউলৰ পায়স। সেইটো আপোনালোকে দেখিছে, খাই খুব ভাল লাগে আৰু বনাবলৈ একদম সহজে। আপোনালোকে যদি নাই চোৱা সেই ভিডিঅ'টোত চাব পাৰিলে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। এইখিনি পায়স দিবলৈ মই এয়া কণী জহা চাউলৰ পায়সটো লৈছোঁ, এয়া বুন্দিয়া, এয়া ভুজিয়া, বিকাজী ভুজিয়া, তাৰপাছত এইটো বুনিয়া লাডু। এয়াই আৰু এতিয়া মই চাহটো দি আহোঁগৈ। এইখিনি মই এই মগুখিনি আচলতে মই এটা 1 গুলিত 2 চিকাৰ, 1 গুলিত 3 চিকাৰ হৈছে আজি। এইখিনি মই বনাম, প্ৰথমতে বনাম কি বুলি কয়, এটা চাটনি বনাম, আৰু দ্বিতীয়টো বনাম পকৰি। চাটনিটো আজি দেখাম, আৰু পকৰিটো আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। কাৰণ পকৰি বনাম, আজি নবনাওঁ আৰু পকৰি কালিলৈ মানে বনাম, পৰহিলৈতো নহ'ব আৰু গোন্ধাই যাব। ফ্ৰিজত ৰাখি দিম। আধা মগু বাকলি মই ৰাখি দিম, আৰু আধাখিনি মই আজি এটা চাটনি বনাম। চাটনিটো মই লগত বনাম, চাটনিটো মই বনাম, চাটনিটো যিহেতু ভাগৱত পাঠ কৰাৰ পিছত ৰুটি খুৱাম বুলি ভাবিছোঁ। ৰুটিয়ে খুৱাম চাগে। আমাৰ ভকতকেইজনে মানে সেই ৰুটিটো খাই বেছি ভাল পায়, অকণমান গেছ কৰে লুচি খালে, সেইকাৰণে ৰুটি ঘুগুনি, আৰু মই এটা চাটনি বনাম। এই মগু বাকলি চাটনিৰ ৰেচিপিটো মই এই ভিডিঅ'টোতে দিম, চাব। আৰু যদি ভাল লাগে তেতিয়া আপোনালোকে চাটনিটো বনাই খাব। সেইখিনি আৰু লগতে 1 মিনিট ৰ'ব দেই, মানে কি হ'ল, মায়ে চাহ খোৱা নাই, চাহ অকণমান দি লওঁ। মই চাহ বনাই আছোঁ। ভকত এজন আহিছে, আৰু এজন আহিব, আমাৰ ওচৰৰে বৰা বৰ্তা আহোঁতে অকণমান দেৰি হয়, ডিউটিৰ পৰা আহে, ডিউটিৰ পৰা আহোঁতে অকণমান দেৰি হয়, সেইকাৰণে অকণমান দেৰি হ'ব চাগে, আহিব আৰু অকণমান পাছতে। প্ৰথমতে বৰ্তা আহিলে, চাহ পানী দিলোঁ, তাৰপিছত আকৌ
এয়া বৰ্তা আহিলে চাহ দিম। বৰ্তা মানে কি আজিৰ কাৰণে ভকত বৰ্তা বুলিয়ে কৈছোঁ আৰু। তাৰপিছত আহিব, এজন এজনকৈ আহি আছে, এজন এজনকৈ চাহ দিছোঁ। তাৰপিছত আমাৰ ভাগৱত পাঠ কৰা হ'ব। মই অকণমান জেগাটো দেখাই দি আহিছোঁ বোলো। লগতে আৰু এটা কথা কওঁ, আজি কি হ'ল বহি লওক। আজি কি হ'ল মানে আপোনালোকে শুনিছে চাগে, মই আজি ভিডিঅ'টো কৰি আছোঁ বাৰু, আপোনালোকে কালি মানে চাব পাব আজি যিহেতু লগতে আজি মানে ডাঙৰ চিন্তা এটা হৈছিলে। মাজুলীৰ পৰা আজি মাজুলীত মানে ফেৰী এখন হেৰি হৈছিলে, এক্সিডেণ্ট হ'ল। বহুত মানুহ পানীত পৰিছে। এতিয়া ভালকৈ একো মই মানে ভালকৈ একো গম পোৱা নাই, উদ্ধাৰ কৰা বুলিয়ে শুনিছোঁ। তাৰপিছত আমাৰ দেউতাও যিহেতু মাজুলীৰ পৰা আহে, বহুত মানুহৰ চিন্তা লাগিছে। লগতে দেউতাৰ মোবাইলটো মানে বন্ধ, মানে চিমখন কিবা এটা খেলি মেলি হৈ আছে, গতিকে ফোনত যোগাযোগ হোৱা নাই। আমি প্ৰথমতে পোৱা নাছিলোঁ, একদম বহুত টেনশ্যন হৈ গৈছিলে। এতিয়া বহুত মানুহে ফোন কৰিছে, খবৰ লৈ আছে। একদম সকলোৰে টেনশ্যন হৈ গৈছে। দেউতাক লগতে দেউতাৰ ফোনটো পোৱা নাই, ফোনটো পোৱা নাই, বন্ধ হৈ আছে। তাৰপিছত তেনেকৈ মানে বহুত টেনশ্যন আছে। মোৰ মোবাইলতে ফোন আহি আছে, সকলোৱে ইমান মানে চিন্তা কৰিছে। তাকে ভাবিলে ভয় লাগে। দেউতা আহিছে আগৰখনত, ভালে কুশলে আহি পালে বাৰু। আগৰখনত ছেকেণ্ড যিখন আহিছে সেইখনতে মানে সেই ঘটনাটো ঘটিছে। তাকে ভগৱানক বহুত বহুত ধন্যবাদ দিছোঁ যে ইমান ভালে কুশলে আহি পালে কুশলে। তাকে মানে আজি আৰু নহয়, এনেকৈ মানে ফেৰীত আহিলে মানে আমাৰ মাৰ মানে বিশেষকৈ মাৰ বেছি মানে টেনশ্যন হৈ থাকে। আজি এনেকুৱা মানে কি ক'ম বাৰু। আৰু এজন ভকত আহিছে, মই যাওঁ, বেছি কথা পাতি নাথাকোঁ বাৰু। যিহেতু মাৰো গাটো অকণমান বেয়া, মই অকণমান সহায় অকণমান কৰি দিছোঁ। দেউতাহঁতে কি কৰি আছে মই দেখাওঁ বাৰু। পইচা উৰি গ'ল। চাহ দি মেলি আজৰি হৈ গ'লোঁ। এতিয়া নিজে চাহ খাওঁ বাতিত। মই আকৌ বাতিত খাই ভাল পাওঁ, বাতিত চাহ খাওঁ। মোৰ নিচিনা বাতিত কোনে কোনে খাই ভাল পায় বাৰু, কমেণ্ট। ধনিয়া লাডু শৰাই চৰাই সকলো পাতি হৈ গ'ল। দেউতাই পাতিছে শৰাই। এতিয়া সেৱা ল'বলৈ মাতিছে, এতিয়া সেৱাটো লৈ আহোঁ। আপোনালোকক নেদেখাওঁ আৰু সেৱা লোৱাটো। দেখি হল বড় আনন্দ আমার, মারিবন্ত পঙ্ক আক নকরিবা ভয়, রাখিবন্ত যদুবংশ তোমার তনয়, আপোন থান কলৰি গৈলা দেৱগণ। এতিয়া মই সেই আপোনালোকক কৈছিলোঁ যে সেই মগুৰ বাকলিৰ চাটনিটো বনাম। অলপ আপোনালোকক দেখাওঁ। লগতে আৰু এটা বস্তু দেখাইছোঁ, ভাইটি আমাৰ ইয়াত আছে আটা ভকতক খুৱাবৰ কাৰণে, সেইটো অকণমানকৈ মনে আপোনালোকক দেখাওঁ। 500 টকা আমি দক্ষিণাত কাটি দিছোঁ আৰু বাকী 500 টকা ধৰক। এতিয়া মই বনাব লৈছোঁ। এইটো মানে হেৰি প্ৰসাদত অকণমান নাৰিকল পিচি দিছিলোঁ, সেইকাৰণে অকণমান বগা বগা লাগি আছে। নাৰিকল পিচি দিলে প্ৰসাদটো খাই ভাল লাগে। মানে ইয়াত মাৰি দিছিলোঁ। তাৰপৰা মই এই ভুজিয়াটো লৈছোঁ, বিকাজী ভুজিয়াটো লৈছোঁ। তাৰপাছত মই লোৱা নাই মানে এতিয়া ল'ম আৰু লাগিব। এয়া লৈছোঁ নহৰু,
এই আপোনাৰ 4 ফুটা নহৰু, তাৰপাছত এয়া লৈছোঁ আদা অকণমান, তাৰপিছত এটা বিলাহী লৈছোঁ, বিলাহীটো লৈছোঁ পুৰিটো দি দিলোঁ। প্ৰথমতে আমি এইখিনি অকণমান মাৰি ল'ম। মই মাৰি ল'লোঁ এইখিনি, চাই লওঁ কেনেকুৱা আছে। এইখিনি ধুনীয়াকৈ মাৰি মেলি হৈ গ'ল। এইখিনি মই ধুনীয়াকৈ ইয়াত উলিয়াই ল'লোঁ বাতি এটাত। এইখিনি আকৌ মাৰিম, কিন্তু অকণমান দেৰি কাৰণে এইখিনি উলিয়াই ল'লোঁ। তাৰপিছত এতিয়া আমি এইখিনি মগুৰ বাকলিখিনি এতিয়া ইয়াত দি দিম। বেছি নলওঁ, অকণমান ল'ম। পানীখিনি উলিয়াই লৈছোঁ, পানীখিনি চেপি ধুনীয়াকৈ উলিয়াই লৈছোঁ। এইখিনি আৰু এমুঠি দি লৈছোঁ, দুমুঠি এইখিনি প্ৰথমতে পিচি লওঁ। লগত মই ইয়াত দিম মান ধনিয়া অকণমান, মান ধনিয়াখিনি এনেকৈ হাতেৰে মোহাৰি লৈছোঁ, সেইখিনি ইয়াত দি দিছোঁ। এতিয়া মই মাৰি ল'ম, আকৌ এবাৰ মাৰি ল'ম। লগতে মই ইয়াত মোৰ কেঁচা জলকীয়া নাই, আপোনালোকৰ কেঁচা জলকীয়া থাকিলে কেঁচা জলকীয়া দিব। মই অকণমান শুকান জলকীয়া 3টা দি দিছোঁ। মই অৱশ্যে বেছি জ্বলা খাই ভালো নাপাওঁ, তথাপিও আৰু জলকীয়া 3টা দি দিছোঁ। চাটনিত অলপ জ্বলা হ'লে ভাল হয়। দি দিছোঁ, পাহৰি গৈছিলোঁ আচলতে, পাহৰি যোৱা নাই মানে নাছিলে জলকীয়া, সেইটো কাৰণে মই সোমাই দিওঁ। দি দিলোঁ জলকীয়াকেইটা, এতিয়া আকৌ এবাৰ মাৰি দিওঁ। আপোনালোকে এইখিনি মন কৰিব চব মোৰ পিচি হৈয়ে গৈছে, অকণমান আছে আৰু অকণমান মাৰি দিম ইয়াত। লগতে ইয়াতে মই এই আগতে মাৰি লোৱা এই বিলাহী, আদা, নহৰু সেইখিনি আকৌ দি দিছোঁ ইয়াত। আমাৰ বাহিৰত বাৰু মাদাৰ আৰু ব্ৰাদাৰে কথা পাতি আছে, অকণমান চাউণ্ডটো আহিব পাৰে, দিগদাৰ নাপাব। লগতে মই ইয়াত দিম অলপ বিকাজী ভুজিয়া। এই ভুজিয়াটো মই ইয়াত দি দিছোঁ। অকণমান জোখ বুলি নাই আৰু এটা আন্দাজত দি দিছোঁ। লগতে ইয়াত মই নিমখ দিলোঁ হা, মই নিমখটো দেখাবলৈ পাহৰিলোঁ, ঘপককৈ দি দিয়া হ'ল। আপোনালোকে নিমখটো দি দিব নিজৰ আন্দাজ মতে। এটা মই কি দিলোঁ মনত আছে নহয়, নাই যদি আকৌ এবাৰ ভিডিঅ'টো চাই ল'ব। এইখিনি এতিয়া মই আকৌ গ্ৰাইণ্ডাৰত ধুনীয়াকৈ এনেকৈ মাৰি ল'ম। আমাৰ সেয়া আটা মাৰিয়ে আছে, লগতে এইফালে মোবাইল চলি আছে, চাই আছে। মই এইখিনি মাৰি লওঁ ক'ৰবাত। এয়া মোৰ ৰেডি হৈ গ'ল। কিহৰ চাটনি? মগুৰ বাকলিৰ চাটনি, চাটপাত চাটনি। এইটো চাটনি খাই খুব ভাল লাগে, আপোনালোকে প্লিজ ট্ৰাই কৰিব। লগতে এটা কথা কওঁ, মই এই চাটনিটো বাৰু মোবাইলতে চাইছিলোঁ, চাই বনাইছোঁ, খায়ো ভাল লাগিছে। মানে মোবাইলত খানা চানাও চাব লাগে লগতে, সেইকাৰণে ময়ো চাওঁ, মোৰ খুব ইণ্টাৰেষ্টেড, এইবোৰ চাই ভাল লাগে। এইটো চাইছোঁ আৰু লগতে মানে একদম সেইটো ভিডিঅ'টো চাই লগালগ একেবাৰে বনোৱা নাই, কিন্তু ইয়াত নিজাভাৱেও কিছুমান বস্তু এড কৰিছোঁ। আপোনালোকে খাই চাব, এইটো খাবলৈ খুব ভাল লাগে। ইয়াতে মই অকণ তেল দি দিম, কেঁচা মিঠাতেল। এতিয়া মই ধুনীয়াকৈ মিক্স কৰিম। এয়া মোৰ চাটনিটো ৰেডি হৈ গ'ল, ধুনীয়াকৈ বাতি এটাত লৈ লৈছোঁ। আপোনালোকে বনাই খাব বুজিছেনে, খুব ভাল লাগে খাই। লগতে আমাৰ আটা মাৰি হৈ গ'ল, মায়ে এতিয়া গোল গোল কৰি আছে। মা গাটো ভাল পাইছানে? অকণমান দূৰৰ পৰা দেখাইছোঁ, মুখখন অকণ ডাঙৰ ডাঙৰ লাগি গৈছে। এয়া মায়ে ৰুটি গোল গোল বনাই আছে। এতিয়া সকলো বনাই হৈছেগৈ, অকল ৰুটিকেইটা বনাবলৈ আছে। ৰুটিকেইটা আমি চব মিলিজুলি কৰিলে, মানুহৰ আহে যে নখ জোকাৰিলে নৈবৰ নিচিনা, চব ধুনীয়াকৈ মিলিজুলি কৰিলে কষ্ট বেছি নহয়। এতিয়া ভাইটিয়ে আটা মাৰিলে, মায়ে গোল বনাইছে, মই পুৰিম আৰু বেলিব চাগে মায়ে।
কাৰণ মই গোল গোল বনাব নোৱাৰোঁ, বনাব মানে নহয়গৈ আৰু মোৰ গোল গোটেই মেপ হৈ যায়। সেইকাৰণে আমাৰ মই বনালে ৰুটিকেইটা কেতিয়াবা জ্বলেও, কিন্তু আমাৰ ভাইটিয়ে ধুনীয়াকৈ বনাব জানে। কিন্তু সি ক'ত বনাব চাগে, সি কিবা লিখি আছে, মানে এছাইনমেণ্ট আছে নেকি, লিখি আছে। তাকে সিমান দিগদাৰ নিদিওঁ বাৰু, আটাখিনি মাৰি দিবলৈ দিলোঁ। মাৰিবলৈ অকণমান মানে বহুত জোৰ লাগেতো, মোৰ দ্বাৰা নহয়গৈ ভাল মাৰিলে। সি মাৰিলে, আটাটো মাৰিলে ধুনীয়াও হয় আৰু ৰুটিটো বনালেও ধুনীয়া হয়। সেইকাৰণে মই বোলো আজি তাৰ জিম যোৱা নহ'ল, জিম সদায় যায়, আজি জিম যোৱা নহ'ল, বোলো আটাকেইটা মাৰিয়ে ধুনীয়াকৈ জিমৰ যিটো যোৱা নহ'ল সেইটো হৈ যাব আৰু। ঘুগুনি বনালোঁ, ঘুগুনি হৈ গ'ল, চাটনিটো হৈ গ'ল, বেছি বিশেষ নাই আৰু। ভকতো কম দেখিছে, ভকত মানে আমাৰ ওচৰৰ যি বৰ্তা দুজন, তাৰপিছত পেহা দুটা, সেয়াই আৰু। তাৰপিছত বৰমা আহিছিলে, এই ওচৰৰ বৰমা আহিছিলে, তেওঁলোকৰ বৰ্তা নাই, ডিউটিত আছে। বৰমা আৰু ভাইটি আহিছিলে, আহি চাহ পানী খাই গ'ল। তেওঁলোকে আৰু বেলেগৰ পৰাও আহিছে, সেইকাৰণে তেওঁলোক গ'লগৈ বাৰু, তেওঁলোকক দেখুওৱা নহ'ল। কিন্তু এতিয়া ঘুগুনিটো হৈ গ'ল, ঘুগুনিটো মায়ে বনাইছে। ঘুগুনিটো অকণ দেখাই দিওঁ ৰ'ব, কেনেকুৱা লাগে। ঘুগুনি বনাই থাকোঁতে গ'ল, ঘুগুনিৰ হেতাখন মোৰ গাতে পৰি গ'ল তলত, একদম ঘুগুনি আহি ভৰিত মোৰ পৰি গ'ল। ভৰিটো একদম পূৰা পুৰি গৈছিলে সেইটো সময়ত। তাৰপিছত বৰফ চৰফ লগাই মেলি ভাল কৰিলোঁ আৰু, সেয়াই। তাৰ পাছত এয়া মোৰ ঘুগুনি দেখাম, কালাৰটো বৰ ধুনীয়া আহিছে কিন্তু। এয়া ঘুগুনিৰ কালাৰ চব কি ধুনীয়া হৈছে। এয়া ঘুগুনিক দেখি কাৰ খাবলৈ মন গৈছে বাৰু। চব আলু, বিলাহীটো যেতিয়া আপোনাৰ আঞ্জাখনত দিব, বিলাহীটো কালাৰটোৱে খুব ধুনীয়া হয়। ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা হোৱা নাই, যি আদা নহৰু পিঁয়াজ সেয়াই দিছোঁ, দিয়া হৈছে। বিলাহীটোৰ কাৰণে কালাৰটো বৰ ধুনীয়া আহে। আপোনালোকে বিলাহী ব্যৱহাৰ কৰা সকলেতো জানেই, কালাৰটো বৰ মজা আহে। আপোনালোকেও খাব। আপোনালোকে তিথি পাতিছেনে নাই পতা জানো। মই ভিডিঅ'টো কেতিয়াকৈ দিম, কালি দিবলৈ চেষ্টা কৰিম। কালি মানে কি হ'ব, আজি হৈছে, আজি কি বাৰ, আজি বুধবাৰ। আজি বুধবাৰ, মই বৃহস্পতিবাৰে দিবলৈ ট্ৰাই কৰিম। যিহেতুকে নতুনকৈ এডিটিং কৰিব লাগে, কিবা কিবি লগাব লাগে, অকণমান মানে দেৰি হৈ যায়। সেইকাৰণে ভাবিছোঁ কালি দিম বুলি। আজিতো দিয়া নহয়, আজি এডিটিং কৰা নহয়, আজি শাস্ত্ৰ সামোৰতে মিলোঁতে খাওঁতে বওঁতে অকণমান দেৰি হৈ যাব। গতিকে আজি আৰু হ'লেও আজি আৰু দিয়া নহয় আৰু। গতিকে কালি দিনত এডিটিং কৰিম, গধূলি মানে দিবলৈ চেষ্টা কৰিম। আৰু সেয়াই, আৰু বিশেষকৈ মই সেই গান চানবিলাক ন' কপিৰাইট নে কি যে সেইটো লাগি যায়, সেইকাৰণে মোৰ খুব ভয় লাগে আজিকালি। কাৰণে বেছি গান চান ইউজ নকৰোঁৱে, মানে গান চান বেছি ইউজ নকৰোঁ। তথাপিও এটা দুটামান কেতিয়াবা ইউজ কৰোঁ, চাই চিতি। তথাপিও ভয় লাগি থাকে, কেনেবাকৈ কপি ক্লেম চেম লাগি যাব নি, গান চানকৈ লগালে লাগি যায়। সেইকাৰণে অলপ ভয় লাগে। শিকি আছোঁ লাহে লাহে, দি আছোঁ ভিডিঅ'। আপোনালোকে ভিডিঅ'বোৰ চাব, শ্বেয়াৰ কৰিব লগতে। তেতিয়া মানে কি হয়, ভিডিঅ'বোৰ যেতিয়া মানুহে চাই মানে ভাল লাগে মনটো, চাই আকৌ বনাবলৈ ইয়াতকৈ ভালকৈ আৰু কিবা বেলেগকৈ দেখাবলৈ মন যায়, ভাল লাগে। তেনেকুৱা কথা। আপোনালোকে চাব ভিডিঅ'বোৰ, লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্ট কৰিলে আৰু ভাল লাগে। কিনো দিছোঁ, আপোনালোকে মনৰ ভাৱটো একদম ডাইৰেক্ট গম পাব পাৰোঁ। তেনেকুৱা কথা আৰু। চাই থাকক ভিডিঅ'টো, দেখাই যাম লাহে লাহে, কৰি যাম। আৰু ভালকৈ বনাবলৈ বা কৰিবলৈ চেষ্টা কৰি আছোঁ। ভালদৰে নেজানো, তথাপিও আৰু চেষ্টা কৰি আছোঁ। প্ৰথমৰ পৰাই কৰি আছোঁ। প্ৰথমতে ভিডিঅ' দিছিলোঁ, নিজে ওলোৱা নাছিলোঁ, তাৰপিছত নিজে ওলাবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ আৰু এতিয়া ব্লগ নিচিনা বনাবলৈ চেষ্টা কৰিছোঁ। সেই লাহে লাহে এনেকৈ ধৰণে আৰু কিছুমান ভাবি আছোঁ, কিছুমান প্লেন কৰি আছোঁ, ভাবি আছোঁ। আপোনালোকে যদি সহায় কৰে, সহযোগিতা কৰে, তেতিয়াহ'লে মোৰ সেই প্লেনবোৰ আৰু লগাম। কিমাননো বৰ লাগি গৈছে চাগে মই বকোতে অকণমান দেৰি পাছত লগ পাম দেই।
দেউতাই প্ৰসাদ লৈ আহিছে, আমি মানে ভিতৰতে ৰুটি বনাই আছোঁ। ক'ত পুৰা ওলাইছে? বাকী ভকত কেইজনক দি হ'ল নাই? প্ৰসাদত নিমখ চোকা আছে নি? বৰ্তা টোপনি লাগি আছে নে? অঁ এয়া দেউতাই প্ৰসাদ দি থৈ গ'ল। এয়া মগু প্ৰসাদকেইটা দেখিলে খাওঁ খাওঁ লাগে। এয়া প্ৰসাদ খাম আৰু আমি মানে পাকঘৰত হেৰি কৰি আছিলোঁ, কি বুলি কয়, এয়া বনাই আছিলোঁ ৰুটি। এফালে ৰুটি বনাই আছে, এফালে বেঙেনা ফ্ৰাই কৰি আছোঁ। ঐ দাদা, আমিও প্ৰসাদটো খাওঁ, আমিও খাওঁ নেকি? খাওঁটো লাগি আছে প্ৰসাদকেইটা, খাই লওঁ। আপোনালোকক অকণমান সময় পাছত লগ পাই আছোঁ। দেখিছেনে আমাক কিমান মৰম লগা ভগৱান। এয়া মাক পুতেকৰ মৰম চখ, মৰম কৰি কৰি ৰুটি বনাই আছে। তাই বেলি আছে, তাই বনাই আছে। মই ধুনীয়াকৈ এইখিনি বস্তুখিনি উলিয়াই লওঁ। এয়া ধুনীয়াকৈ শৰাই সজাই থোৱা আছে, এয়া ঘৰমুৰি হিচাপে লৈ যোৱা হ'ব। ভকতে খাই আছে, ভকতসকলক ধুনীয়াকৈ খাবলৈ দি থৈ আহিছে। এতিয়া শুকান ৰুটি আৰু ঘুগুনি, তাৰপাছত বেঙেনা ভাজি, মই বনোৱা চাটনিটো, লগতে আচাৰ। সেয়াই আমাৰ ভকতকেইজনৰ শুকান ৰুটি খাই ভাল পায়, লগতে অকণমান লুচি খালে অকণমান গেছৰ প্ৰব্লেমো হয়, সেইকাৰণে আৰু দি দিছোঁ। লগতে মোৰ চাটনিটো কেনেকুৱা পাইছে সুধি আহোঁ বোলো। লগতে মায়ে অকণমান দৈ লৈ আহিছে, এয়া দৈ অকণো দি থৈ আহোঁ। চামুচ এখন দিব লাগিছিলে, চামুচ আছে। মই চাটনিটোৰ কথা সুধি আহোঁ আৰু দৈৰ লগত নিমখ চেনি কি খায় সেইটো সুধোঁ। সকল গ'ল, এতিয়া আমি খাম। এতিয়া আমি খানাটো খাই লওঁ। ভাবিছোঁ পাততে খাওঁ, পাতত খাই খুব ভালো লাগে। লগতে দুটা ভাল কথা হ'ব, মানে কি বুলি কয়, এক গুলিত দুই চিকাৰ। লগতে বাচন চাচন ধুবও নালাগে, সেইকাৰণে আৰু বৰ জপৰি হৈ আছোঁ। এয়া আমি পাতত খাবলৈ ৰেডি হৈ লৈছোঁ, দেখাম বাৰু। এতিয়া খাবলৈ লৈছোঁ, এয়া দেখিছেনে নাই জানো। এয়া পাততে ধুনীয়াকৈ লৈ লৈছোঁ, এতিয়া খাই লওঁ। মই লৈছোঁ, মোৰ চামুচখন কি হ'ল? এতিয়া ৰুটিটো খাই লওঁ ধুনীয়াকৈ। চাটনিটো এইটো চাটনি মই বনোৱা। এইটো ঘুগুনি, খাবলৈ ধুনীয়া আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰিব। লগতে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টাটো অল কৰি থ'ব, তেতিয়াহে মোৰ ভিডিঅ'বোৰ দিলে চাবলৈ পাৰিব। আৰু ভিডিঅ'টো দীঘলে হ'ল নে ছুটিয়ে হ'ল, তেতিয়া এডিটিং কৰিলেহে গম পাম। আজিলৈ আহিছোঁ, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। দিলে বাই বাই। লগতে টাইমটো দেখাই দিছোঁ কেইটা বাজিছে। ঘড়ীটো ক'ত গ'ল? এইটো ঘড়ী 11:30 বাজিছে। খাই বৈ খোৱালৈকে 12:30 এটা বাজিব আৰু। বাই বাই।